নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। মই বৰ্তমান ভালে আছোঁ ভগৱানৰ আশীৰ্বাদত। আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে আছে। বহুত দিনেই হ'ল ইউটিউবত ভিডিঅ' আপলোড কৰিব পৰা নাই, কাৰণ ভিডিঅ' বনাবলৈ সময় নাপাওঁ। মানে কামত যাব লাগে, কামৰ পৰা আহোঁতে মানে গধূলিয়ে হয়। ঘৰৰ একমাত্ৰ ল'ৰা, দেউতা নাই, দেউতা ঢুকাইছে। এতিয়া আৰু বিয়া বাৰু কৰাই লৈছোঁ। ঘৰখনৰ সকলো খৰচৰ দায়িত্ব মোৰ মূৰত হয়, সেইকাৰণে মানে ভিডিঅ' বনাবলৈ সময় নাপাওঁ। ভাবিছোঁ আজিৰ পৰা আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম যদিহে সময় পাওঁ। মানে দুদিনমান পিছত হেনো বোলে আছাম পুলিচৰ পদ 5,000 মুকলি হ'ব। তাকেই মানে ফিল্ডত ৰানিং কৰিবৰ কাৰণেতো গৈয়ে থাকোঁ মাজে মাজে সময় পালে। আজিও মানে যাম ফিল্ডত, তাকে ভাবিছোঁ এটা ভিডিঅ' বনাই দিওঁ আজি আছাম পুলিচৰ ৰানিঙৰ ওপৰত। কেনেকুৱা হয় কেনেকুৱা নহয় আপোনালোকে ভিডিঅ'টো চাব, চাই পেলাই কমেণ্ট কৰি জনাব। যদিহে মোৰ চেনেলত আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবলৈ নাপাহৰিব। তো বলক তেন্তে আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। দৌৰিব যাবৰ কাৰণে গাইছ ইয়াতে মানে দুযোৰ জোতা লৈছোঁ। এইটো হ'ল চেগাৰ একযোৰ লৈছোঁ। ইটো দি মানে ৰানিং কৰিম আৰু ইটো দি ফুটবল খেলিম। মানে মই সময় পালে মাজে মাজে ফুটবলো খেলোঁ। মানে আগতে ফুটবলো খেলিছিলোঁ, এতিয়া সময় নাপাওঁ কাৰণে মানে ফুটবল খেলাটো বাদে দিয়া নিচিনা হৈছে। তথাপিও সময় পালে খেলোঁ আৰু গাইছ। আজি মানে কামৰ পৰা সোনকালে ছুটি পাইছোঁ, মানে ৰাতিপুৱা বৰষুণ দিয়াৰ কাৰণে কাম কৰিব নোৱাৰাৰ কাৰণে আজি সোনকালে ছুটি পালোঁ। পোৱাৰ কাৰণে আজি ভাবিছোঁ বুটযোৰকো লৈ লৈছোঁ। আজি মানে বলো খেলিম আৰু ৰানিঙো কৰিম। তাকেই বুলি আপোনালোককো দেখুৱালে ভিডিঅ'টো, আপোনালোকে শেষলৈকে চাই থাকিব। তো বলক এতিয়া ফিল্ডলৈকে গৈ আছোঁ মোৰ এইখন বাচন্তীখনৰ সৈতে। কি কৰা তহঁতে? হা, ফিল্ডলৈকে গৈ আছোঁ। আমাৰ ঘৰৰ পৰা ফিল্ডলৈকে মোটামুটি 1.5 কিলোমিটাৰমান হয়। আগে আমাৰ এজন ককা গৈ আছে, ককাৰ নামটো সুধিম। অ' ককা, আপোনাৰ নামটো কওকচোন। ক'ত যাব এতিয়া? ময়ো কলকাতাতে যাম। ভাল না খবৰ? মজা। আমাৰ গাঁৱৰ পৰিৱেশটো চাওক ৰাইজ। এইফালে খেতি পথাৰ, এইফালে সেউজীয়া, কেৱল সেউজীয়া। দুদিন পাছত যেতিয়া ধান পকি পথাৰ ভৰি পৰিব, চাৰিওফালে কেৱল সোণালী হৈ যাব। আমাৰ গাঁৱৰ মানে চবচে ভাল লগা পৰিৱেশ এইখিনিয়ে। আমাৰ গাঁৱৰ পৰা এই দলংখনলৈকে, পথাৰমুৰীলৈকে, এইখিনি মোৰ খুবেই ভাল লাগে। হয়নে নহয় কওকচোন? ফাইনেলি গাইজ ফিল্ড আহি পালোঁ। এতিয়া দৌৰিবৰ কাৰণে সাজু হৈছোঁ, জোতা পিন্ধি। লেটছ গ' ফৰ ৰানিং। এয়া দৌৰিলোঁ বহুত দিনৰ মূৰত। আজি ইণ্টাৰভিউৰ কাৰণে দৌৰিছোঁ। বহুতো ভাগৰ লাগিছে। মানে এইকেইদিন ফিল্ডত আহি আছিলোঁ, যিকেইদিন সময় পাইছিলোঁ, কিন্তু এনেকৈ মানে ইণ্টাৰভিউৰ কাৰণে দৌৰা নাছিলোঁ। আজি দৌৰিছোঁ, বহুতো ভাগৰ লাগিছে। এতিয়া এয়া আমাৰ চান এফচিৰ ফুটবল প্লেয়াৰসকল ফুটবল প্ৰেক্টিছ কৰি আছে। আজি ময়ো জোতা আনিছোঁ, ফুটবল খেলিম আজি। সময় পাইছোঁ ফুটবল খেলিবৰ কাৰণে। দৌৰি উঠিলোঁ গাইজ, বহুত ভাগৰ লাগিছে। এনেকুৱা লাগিছে মানে বুকুখন ফাটি যোৱা অৱস্থা হৈছে। এয়া অলপমান মানে ফুটবলৰ কাৰণে প্ৰেক্টিছ কৰি লওঁ আৰু গাইজ। 15 তাৰিখ মানে আমাৰ এখন ফুটবল টুৰ্ণামেণ্ট আছে, তাৰ কাৰণে অলপমান ষ্টেমিনাৰ আনি লওঁ। গেম খেলিব যাম বুলি ভাবিছোঁ সেইদিনাখন ময়ো। মোৰ লগত বিশ্বপ আৰু আমাৰ বিজু বড়ো, ইহঁত দুটাও মানে প্ৰেক্টিছ কৰি আছে। অলপমান ভৰিকেইখনৰ এক্সাৰচাইজ কৰি আছোঁ। মানে দিনত মানে কাম কৰি থকাত থিয় হৈ থাকিব লাগে দিনটো, সেইকাৰণে ভৰিকেইখনত অলপ মানে হৈ যায়, মানে বলৰ কণ্ট্ৰলটো নোহোৱা হৈ যায়। তাকে অলপ কনচন মাৰিলোঁ আৰু ভৰিত বলৰ কণ্ট্ৰলটো যাতে আহে, তাকে আপোনালোকে চাই থাকক। শেষত চিনাপ দুটামান মাৰি ঘৰলৈ যাবলৈ ওলাইছোঁ। যিমানে এন্ধাৰ হৈ আহিছে আকাশখন, সিমানেই ধুনীয়া হৈ আহিছে গাইজ। চাওকচোন আপোনালোকে। যদিহে মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰিব, এটা শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।